হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ সকলোৰে ভালেই নিশ্চয় খবৰ। মোৰো ভালেই বাৰু বৰ্তমান। আপোনালোকে ভাবিছে চাগে মই ক'লৈ গৈ আছোঁ। ক'ম বাৰু লাহে লাহে, ভিডিঅ'টো আগলৈ চাই যাওক, তেতিয়া গম পাব মই ক'লৈ গৈ আছোঁ। এয়া মই প্ৰথমে ধুনীয়াকৈ সাজি কাচি ওলাই ল'লোঁ। আপোনালোকে জনাবচোন মোক কেনেকুৱা লাগিছে কমেণ্টত। আজি এনেকুৱা এডোখৰ ঠাইলৈ গৈ আছোঁ য'ত মই যেতিয়া ছোৱালী আছিলোঁ তেতিয়া এবাৰ গৈছিলোঁ, তেতিয়াৰ পৰা আজিলৈকে নাই যোৱা। বিয়াৰ পিছত আজি প্ৰথম যাম আৰু লগতে আপোনালোককো দেখুৱাম বাৰু ক'লৈ গৈ আছোঁ মই। এয়া মই গৈ আছোঁ। ইয়াতে বহুতে আহিছে চাগে। এনেকুৱা ঠাইলৈ আহিলে লগৰ হওক ফেমিলি হওক, যাক বহুত দিন লগ পোৱা নাই, ইয়াতে সকলোকে লগ পোৱা যায়। ভিডিঅ'টো আগলৈ চাই যাওক আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে লাইক এটা কৰি দিব, ফ'ল' কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব। এয়া দেখি নিশ্চয় ধৰিব পাৰিছে আমি ক'লৈ আহিছোঁ। এয়া হৈছে আমাৰ অসমৰ বিখ্যাত মেলা। মেলাভাগৰ নাম হৈছে বাঙিয়া মেলা। এই মেলাভাগ মৰিগাঁৱৰ দলৈচুবাত উদযাপন কৰা হয়। ইয়াতে বহুত মানুহ আহে তেনেকৈ চাবলৈ। আমাৰ অসমৰ সকলোবোৰ মেলাতকৈ এই মেলাভাগেই ডাঙৰ বুলি জনা যায়। ব'লকচোন এতিয়া মেলাখন অকণমান চাওঁ, আমিও চাওঁ লগতে আপোনালোককো দেখুৱাওঁ। এই মেলাভাগৰ নামেই যিহেতু বাঙিয়া মেলা, সেইকাৰণে প্ৰথমে বাঙি ল'বলৈ আহিলোঁ। এইবোৰ বাঙি দেখিছেনে? একদম মেলাখনৰ নামেই যিহেতু বাঙিয়া মেলা, সেইকাৰণে মেলাৰ সকলো চাৰিওফালে একদম বাঙি ওলাইছে। যোনফালে চাব আপুনি সেইফালে বাঙি। এইফালে ধুনীয়াকৈ আমি বাঙি ল'বলৈ আহিলোঁ। ইয়াৰ মানুহজনে লৈ আছে। কিন্তু ইয়াতে বাঙিবোৰৰ বহুত বেছি দাম কৈছে। এনে বেলেগ হেৰিত কিনিলে, মানে মেলা বুলিয়ে নে কি জানো, বাঙিবোৰৰ দাম বহুত কৈছে। এনে ইমান বেছি দাম নহয় বাৰু বাঙিবোৰৰ। এয়া ধুনীয়াকৈ আমি বাঙি লৈ ল'লোঁ। এতিয়া মেলাখন অকণমান চাম। মই যেতিয়া এবাৰ ছোৱালীতে আহিছিলোঁ তেতিয়া বহুত মানুহ হৈছিলে, মানে এনেকুৱা মানুহ হৈছিলে খোজ দিব নোৱাৰা। এইবাৰ তেনেকৈ ইমান মানুহ দেখা নাই। আমি সোনকালে আহিলোঁ, সেইকাৰণে চাগে ইমান মানুহ নাই। যিহেতু আজিকালি মানুহবোৰ দেৰিকৈহে মেলা চাবলৈ আহে সন্ধিয়া। যিহেতু মেলা বুলি সকলোৰে ঘৰত আলহী দুলহী আহে, একদম আলহী দুলহী খুৱাই বৈ আজৰি কৰাহে মেলা চাবলৈ লৈ আহে। আমি সোনকালে আহিলোঁ, মানে ধুনুক যিহেতু ঘৰত থৈ আহিছোঁ, ঘৰত মানে মাৰ ঘৰত, মায়ে ৰাখি আছে, সেইকাৰণে আমি সোনকালে আহিলোঁ। বেছি টাইম নাচাওঁ বাৰু, অকণমান চাম আৰু যামগৈ। যিহেতু গৰম মানে আজি বতৰটো তেনেকৈ ইমান গৰম নহয় বাৰু। তথাপি মানুহৰ মাজত থাকিলে যিহেতু গৰম লাগে, সেইকাৰণে আইচক্ৰীম খাই ল'লোঁ। আইচক্ৰীম খাই এফালে বস্তু চালোঁ, যদি কিবা ভাল লাগে লৈ ল'ম। ল'ব লগা তেনেকৈ নাই বাৰু, যিহেতু লৈ থকাই হয়, ওচৰতে যিহেতু মাৰ্কেট। ল'ম বুলি নহয় আৰু তেনেকৈ মেলাখনে অকণমান চাবলৈ আহিলোঁ, যিহেতু ভাল লাগে। লগৰ বহুতকে লগ পালোঁ বাৰু, কিন্তু ভিডিঅ'হে কৰা নহ'ল। এইফালে সৰু ল'ৰা ছোৱালীবোৰে ধুনীয়াকৈ খেলি আছে। মানুহজনে সুধিছিলে ডাঙৰক দিয়ে নেকি বুলি, কিন্তু ডাঙৰক নিদিয়ে, সৰু ল'ৰা ছোৱালীকহে দিয়ে। এইবোৰ দেখিলে ধুনুলৈ বেয়া লাগে, মনত পৰে। যদি আজি সি সুস্থ হ'ল হয়, সিওতো খেলিলে হয় এনেকৈ। একো নাই, ভগৱানে যি কৰে ভালৰ কাৰণে কৰে বুলি ভাবিয়ে জীৱনটো আগুৱাই গৈ আছোঁ দুখৰ মাজেৰে। এয়া ধুনীয়াকৈ সৰু ল'ৰা ছোৱালীবোৰে খেলি আছে। তেনেকৈ একো লোৱা হোৱা নাই। প্ৰথমে পাণ এখন খালোঁ, তাৰপিছতে বাঙি ল'লোঁ, তাৰপিছতে আইচক্ৰীম খালোঁ, পানীপুৰি খালোঁ। তেনেকৈ এই ফুলবোৰ দেখিছেনে, ইমান ভাল লাগে, ইমান মৰম লাগে, কিন্তু দামবোৰহে বহুত বেছি কয়। সুধিছিলোঁ কিন্তু দামবোৰ ইমান বেছি কয়, সেইকাৰণে নল'লোঁ। এয়া লাহে লাহে মানুহবোৰ আহিছে আৰু। ইফালে জুবিনদাৰ ফটো। এয়া মেলা চাই 20 টকা এটা ঘূৰি আহিছে, তাকে দেখুৱালোঁ। এতিয়া মেলা চাই হৈ গ'ল, এতিয়া ঘৰলৈ বুলি উভতিছোঁ। এতিয়া ধুনীয়াকৈ ঘৰলৈ বুলি এয়া জুচ লৈছোঁ, লৈ খাই এতিয়া ঘৰলৈ বুলি যামগৈ আৰু। এই মানুহজন আগত গৈ আছে। যোৱাৰ আগতে অকণমান আপোনালোকক মেলাৰ পৰিৱেশটো দেখুৱালোঁ। আৰু এইফালে গেটখন দেখিছেনে, এয়া হৈছে দলৈচুবা নবোদয় স্কুল। ইয়াতে মোৰ মানুহজনে পঢ়ি যোৱা। সেয়াই অকণমান দেখুৱালোঁ স্কুলখন।
এইফালে মানুহজনে গাড়ী আনিব গৈছে, মই ৰৈ আছোঁ। এতিয়া যামগৈ আৰু ঘৰলৈ। মেলা চাৰ হৈ গ'ল আমাৰ। এয়া আহি আছোঁ ঘৰলৈ। অকণমান ৰাস্তাটো ভিডিঅ' কৰি দেখুৱালোঁ আপোনালোকক। ঘৰ পালোহি, ভাবিলোঁ মেলাৰ পৰানো কি কি ল'লোঁ অকণমান আপোনালোকক দেখুৱাওঁ। এয়া প্ৰথমে জুবিনদাৰ ফটো এখন লৈ ল'লোঁ। তাৰপিছতে বাঙি লৈ ল'লোঁ। এটা বাঙি ফাটিয়ে থাকিলে। এইফালে এয়া জুবিনদাৰ ষ্টিকাৰ এটা লৈ লৈছে মানুহজনে গাড়ীত লগাবলৈ। আৰু এইফালে মই মোবাইল কভাৰ এটা ল'লোঁ। এই কভাৰটো মোৰ খুব বেছি ভাল লাগে। তেনেকৈ আৰু দুটামান বস্তু লোৱা হৈছিলে, ভিডিঅ' কৰাহে নহ'ল। ভিডিঅ'টো যদি চাই ভাল পালে লাইক এটা কৰি দিব, ফ'ল' এটা কৰি দিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। বাই বাই।